গৈ আছোঁ লেচু বাগান। আপোনালোকে ভিডিঅ'টো পূৰা চাব আৰু ভিডিঅ'টো পূৰা মজা হ'ব। মানে ভিডিঅ'টো আপোনালোকে চালে পূৰা গম পাই যাব। আহক তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। ভিডিঅ'টো এতিয়া বলক আমি গৈ আছোঁ লেচু বাগান। চাবই পাৰিছে প্লেচটো কিমান ধুনীয়া আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি আৰু কৈ দিব। আৰু ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই গৈ আছোঁ এতিয়া লেচু বাগান অলপমান দূৰত আছে আৰু আমাৰ এই আজি আছে এখন পাৰ্ক, মানে বহুত ধুনীয়া পাৰ্ক। তাত নামটো হ'ল ট্ৰেজৰ। বলক ছেকেণ্ড ভিডিঅ'ত আমি আপোনাক এইটো পাৰ্কত গৈ পিনি কেনেকুৱা কি আছে চবকেইটা দেখাই দিম। বলক এতিয়া ভিডিঅ'টো বন্ধ কৰিছোঁ আৰু আগফালে আছে লেচু বাগান, এইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। বলক এই গাছটোত চাবলৈ পাৰিছে কিমান ধুনীয়া জেগা আৰু আগতে আছে কিমান মজাৰ প্লেচ। ফলক আগত আমি চাওঁ ভিডিঅ'টো কেনেকুৱা লাগে আৰু আশা কৰিছোঁ যে ভিডিঅ'টো আপোনালোকৰ বহুত পচন্দ হৈ যাব। এইটো কাৰণে নেক্সট ভিডিঅ'ত আৰু মানে ভাল ভাল জেগা দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাই থাকক আপোনালোকে জেগাকেইটা। আহক এইটো টাৰ্ণিংটো চাইছে কিমান ধুনীয়া আৰু এনেকুৱা ডেঞ্জাৰাছ জেগা আগত আছে আৰু আপোনালোকে পূৰা ভিডিঅ'টো চালে গম পাব। এই গাইজটো বলক এতিয়া আপোনালোকৰ খবৰ পাতি কেনেকুৱা এইটো কমেণ্ট বক্সত কৈ দিলে ভাল লাগিব আৰু আমাৰ। তো বলক এতিয়া আমি আৰু বেছি দূৰ নাই, লেচু বাগান আৰু পাই গ'লোঁ। আপোনালোকে পূৰা ভিডিঅ'টো লাষ্টলৈকে চাব, তেনেহ'লে গম পাই যাব আমি কোনটো জেগাত গৈ আছোঁ আৰু কি কি কৰিম। এতিয়া চাওঁ আমি লেচু বাগানটো আৰু আপোনালোকে লেচু বাগানত যেতিয়া লেচু খাবলৈ আহে তেতিয়া আৰু মানে লোকেশ্যনটো আমি দি দিম, আহিব পাৰে আপোনালোকে। এনেকুৱা টেষ্টি লেচু মানে খাব পাৰে। কিমান ডাঙৰ বাগান চাবই পাৰিছে, বহুত ভাল লাগিছে আহি পিনি। আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল লাগিলে চেনেলটো চাব। এই গাইজ তো কৈছিলোঁ যে আমাৰ লগত দুজন আৰু আছে। বলকটো কোন কোন আছে আজি চাই লওঁ। আমাৰ লগত আছে বুলবুল, লগত আছে পাপু। মানে এই মানে কিবা কিবি একো নকয়, বেছি লাজ লাগে। বুলবুল, তোমাৰ চেনেলৰ নামটো কৈ দিয়া। মোৰ চেনেলৰ নাম হৈছে বুলবুল বাংলা ভাত। এতিয়া আমি খাই আছোঁ বৰা। চেনেলৰ লিংক দিয়া থাকিব ডিছক্ৰিপশ্যনত। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰি। ঠিক আছে গাইজ, তেনেহ'লে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লিংকটো আমি দি দিম। অ'কে, বাই বাই। মই ইয়াতে আজি ভিডিঅ'টো খতম কৰিলোঁ।